মোৰ অৱস্থা বহুত বেয়া মানে মোৰ মাতটো খুলি কিনে ভাষাও কৰিব নোৱাৰে অৱস্থা হৈছে যি নহওক কিন্তু মঞ্চ উঠিবলৈ যেতিয়া চাওঁ যে বহুত আজি ৰাইজক কমাব হৈছে এইটো চাই পেলাই বেলেগ এটা এনাৰ্জি আহি যায় আৰু আজি ৰাতিপুৱা যেতিয়া মই আহি পাইছোঁ আমাৰ কমিটিৰ মানুহ আমাৰ কমিটিৰ সকলো মানুহ গৈ পেলাই আমাৰ তাত লগ কৰি আহিছে কথা পাতি আহিছে গতিকে তেতিয়াৰ পৰা যে এটা নিজৰ ৰেছপনচিবিলিটিও এটা আছে যে অনুষ্ঠানটো ভালকৈ কৰিব লাগিব কাৰণ আমাৰ কমিটিৰ মানুহ বহুত হেঁপাহ লৈ পেলাই বহুত পৰিশ্ৰম কৰি এটা অনুষ্ঠান থাকে আৰু তাৰপিছত যদি অনুষ্ঠানটো সফল হ'বলৈ নহয় তেতিয়াহ'লে মোৰ বেয়া লাগিব গতিকে এইটো মোৰ নিজৰো দায়িত্ব যে অনুষ্ঠানটো যাতে অনুষ্ঠানটো উপস্থাপন কৰিবলৈ আপোনালোকে চেষ্টা কৰি আছে আপোনালোকে সহযোগিতাৰ হাত বঢ়াই দিছে গতিকে মই বিচাৰোঁ আমাৰ ৰাইজ সকলে আমাৰ কমিটিৰ সকলো মানুহৰ বাবে আৰু আজিৰ অনুষ্ঠানৰ কাৰণে আমাৰ যি সকলো মানুহ ইমান পৰিশ্ৰম কৰিছে সকলোৰ বাবে এটা জোৰদাৰ হাতচাপৰি বিচাৰিছে যি তাৰিখ ফলটো আহিছে মই এতিয়াও সঁচা কথা ক'বলৈ লাজ নাপাওঁ ভয় নাখাওঁ যিখিনি হৈছে এইটো জুবিনাৰ কাৰণে কষ্ট হৈছে এইটো ক'বলৈ মই বহুত প্ৰাউড ফিল কৰোঁ যে নহয় জুবিনাৰ কাৰণে হৈছে এতিয়াও পাহৰিব নোৱাৰোঁ আৰু এটা কথা আমি কায়িকভাৱে কেতিয়াও ভগৱানক দেখা নাই কিন্তু কায়িকভাৱে আমি জুবিনদাক দেখিছোঁ জুবিনদা আমাৰ বাবে ভগৱান হয় আৰু নিজকে বহুত ধন্য বুলি ভাবিছোঁ আমি যি মানুহবিলাক জুবিনদাৰ ওচৰলৈ যাব পাৰিছোঁ আৰু মইতো একদম সেই সময়ত মানে যেতিয়া সৰুতে ষ্টেডিয়ামত জুবিনদাক লৈ আহিছিলোঁ তেতিয়া মই একদম ওচৰৰ পৰা জনাক চাব পাৰিছোঁ চাগে এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ এই স্মৃতিবোৰ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হৈ থাকে এইটোৱে কথা ক'বলগীয়া আছিল আৰু আজি প্ৰথমবাৰৰ বাবে মই বিফল আহিছোঁ অনুষ্ঠান কৰিবলৈ আৰু মই গাৰ্ডেনিং অনুষ্ঠান কৰিছিলোঁ সেইটো বেলেগ ফালে আছিলে কিন্তু আজি বিফল ফালে আহিছে গতিকে গোটেই আমাৰ বিফল বাকী আছে মই অন্তৰৰ পৰা বহুত শ্ৰদ্ধা আৰু মোৰ ফালৰ পৰা যিখিনি মই পাৰোঁ মই চেষ্টা কৰিম আৰু দি যাম এইটোৱে ক'ব বিচাৰোঁ থেংক ইউ ছ' মাছ মই একো বেছি কথা নকওঁ বিহু বিহু আপুনি বহুত ভাল গাইছে